হাই এভৰিৱান, মই গায়ত্ৰী মাৰ লগত আহিছোঁ লতাশিল পূজাস্থলীত। মহা অষ্টমীৰ দিনাখন পূজা চাবলৈ হয়, খুব সুন্দৰকৈ সজাই পৰাই তুলিছে লতাশিল পূজাস্থলী। আৰু আজি আমি সকলোৱে একেলগে উপভোগ কৰিম লতাশিল পূজাস্থলী। তাৰ আগতে আপোনালোকে মোৰ চেনেল আছামিজ নেচাৰেল বিউটি এণ্ড হেল্থ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক আমি আজি লতাশিল পূজাস্থলী অকণমান চাওঁহি। মহা অষ্টমীৰ দিনাখন এপাক মাৰিছোঁ মাৰ লগত। হয়, দেখিছে এইবাৰ বহুত মানুহ আহিছে আৰু দিনতে মানুহৰ যথেষ্ট সমাগম হৈছে আৰু সুন্দৰকৈ দেখিছে আশে পাশে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে। ভিতৰ ভাগলৈ আমি আহিছোঁ। লতাশিলৰ এই ভিতৰ ভাগটো সদায় সুন্দৰভাৱে সজাই পৰাই তোলে। আজিও এক নতুন অন্যান্য কৰি তুলিছে। সুন্দৰকৈ কৰা হৈছে অংকন। এয়া চাওক, ওম চিত্ৰ অংকন কৰা হৈছে আৰু এয়া দেৱী দুৰ্গাৰ প্ৰতিমা খুব সুন্দৰ অংকন কৰা হৈছে। মানে একেবাৰে হাইলাক দেৱী দুৰ্গাৰ নিচিনা এটা প্ৰতিমূৰ্তি সুন্দৰভাৱে অংকন কৰা হৈছে, ফুটি তোলা হৈছে শিল্পীয়ে আৰু খুব ভাল লাগিছে। ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট সমাগম হৈছে। আমিও মা আৰু মই এনেকৈ ইয়াতে আমি সেৱা লৈছোঁ আৰু ইয়াতে দেখিছে ওপৰ ভাগ এয়া খুব সুন্দৰ লাইটিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু ভাল লাগিছে এটা পৰিৱেশটো। আৰু অতি সোনকালে আমি আজি অলপ সোনকালে আহিলোঁ মহা অষ্টমীৰ দিনাখনে। এয়া চাওক, আৰু আহি আমি ইয়াতে প্ৰথমতে সেৱা ওলগ জনালোঁ আৰু এতিয়া আমি দেখিছোঁ যে ধুনীয়া ধুনীয়া ইয়াতে ষ্টল লৈছে খোৱাৰ। মই খাই ভাল পাওঁ ইয়াতে, আপুনি যি খাদ্য খাই ভাল পোৱা মানুহবিলাকে ভাল পাব ইয়াতে আহি আৰু ভাল লাগিছে। আৰু এয়া চাওক, বাচ্ছাবিলাকৰ উমলাৰ সামগ্ৰীও আছে ইয়াতে। চ' ইয়াতে আহি অকল পূজাই নহয়, এটা সৰু মেলা টাইপৰো হৈছে, যথেষ্ট ভাল লাগিছে। ইয়াতে চাকি বন্তি জ্বলাইছে, ধূপ ধূনা জ্বলাইছে ভক্তপ্ৰাণ ৰাইজসকলে আৰু খুব সুন্দৰ পৰিৱেশ এটা আছে। খুব ভাল লাগিছে দেখি, একেবাৰে সুন্দৰকৈ ফুটি উঠিছে। আপোনালোকে হয়তো দেখিছে লতাশিলৰ যি ধুনীয়া অংকন কৰা হৈছে, যিটো পূজাস্থলী খুব ভাল লাগিছে। ইয়াতে দেৱীৰ প্ৰতিমাবিলাক অংকন কৰা হৈছে। এয়া চাওক, খুব সুন্দৰ আৰু তাৰ কাষতে এনেকৈয়ে সুন্দৰকৈ চাকি বন্তি জ্বলোৱা হৈছে। এতিয়া আমি চৌপাশৰ পৰিৱেশটো আপোনালোক দেখাইছোঁ। চাওক কি সুন্দৰ পৰিৱেশ আৰু ইয়াতে খুব সুন্দৰকৈ এখন মেলাও হৈছে সৰু সুৰাকৈ আৰু ভাল লাগিছে। সকলো পিনৰ পৰা ৰাইজসকলে সুন্দৰ উপভোগ কৰিছে। এয়া চাওক, সুন্দৰ পূজা মণ্ডপ আৰু এয়া মই এনেকৈ আহিছোঁ এখন দোকানলৈ। হয়, ইয়াতে খুব সুন্দৰ সুন্দৰ বেগ ওলাইছে, মৰাপাটৰ বেগ আৰু মই চাইছোঁ, খুব ভাল লাগিছে আৰু যথেষ্ট কম দামতে পাইছোঁ, গতিকে মই এটা লৈছোঁ ইয়াৰ পৰা। আৰু এয়া চাওক, আপোনালোকে সুন্দৰকৈ ল'ব পাৰিব ইয়াৰ পৰা। হয়, লতাশিল পূজাস্থলীতে খুব সুন্দৰ সুন্দৰ সামগ্ৰী দোকান ওলাইছে। এয়া চাওক, মৰাপাটৰ বনোৱা সুন্দৰ সুন্দৰ বেগ আৰু মই এটা বেগ ল'লোঁ। আৰু ইয়াত চাওক, খুব সুন্দৰ সুন্দৰ ডিজাইনৰ কালেকশ্যনো ওলাইছে আৰু দাম মাত্ৰ খুব কমেই আৰু মাত্ৰ কম দামতে আপোনালোকে পাব পাৰিব ইয়াতে। তো ইয়াৰ পৰা মই এটা ল'লোঁ, ভাল লাগিছে বেগ, গোটেইকেইটাই ভাল লাগিছে, গতিকে তাৰ পৰাও চাব খুব কম। আৰু ইপিনেও দেখিছে সৰু সৰু পাৰ্চ ওলাইছে আৰু চব সুন্দৰকৈ বনোৱা। আৰু এইপিনে চাওক, আৰু এইটো মই ল'লোঁ। এয়া মই এতিয়া আহিছোঁ, অলপ ভোক লাগিছে, গতিকে এতিয়া মই ইয়াৰ পৰা অকণমান খাব আহিছোঁ। চ' আপোনালোকে ভেলপুৰি বা পাপৰি চাট যি ভাল পায়, মই ভেলপুৰি ভাল পাওঁ, চ' ভেলপুৰি লৈছোঁ মই। আনহাতে মই ভেলপুৰি খাব লৈছোঁ আৰু ইপিনে মায়ে ভাল পাইছে চাহ, গতিকে চাহ কফি বিচাৰি গৈছে। চ' আমি এনেকৈ আজি ইয়াতে পূজাও কৰিলোঁ আৰু এনজয় কৰিলোঁ।
এতিয়া অকণমান কিবা এটা খাব আহিছোঁ আৰু এয়া চাওক ইয়াতে খুব সুন্দৰ সুন্দৰ চাইনিজ খোৱাৰ ফুডৰ আইটেম আছে ইয়াতে চাওমিনৰ পৰা আৰম্ভ কৰি ম'ম' বা আপুনি তন্দুৰী চিকেন যি ভাল পায় খাব পাৰে গতিকে আমি ইয়াতে চাওমিন খাব আহিছোঁ ভেজ চাওমিন চ' আমি ইয়াতে বহিলোঁ আৰু ইয়াতে বহুত মানুহ এনেকৈ বহিছে আপোনালোকে আহিলে ইয়াতে আপোনালোকে যি ভাল পায় খাব পাৰে আৰু সুন্দৰ সুন্দৰকৈ ইয়াতে মেলা টাইপৰ হৈছে গতিকে আমি ইয়াতে আহিলোঁ আৰু আহিও বহুত ভাল লাগিলে খুব সুন্দৰ এনজয় কৰিলোঁ লতাশিল পূজাস্থলীত এইবাৰ পূজাস্থলীত আপোনালোকেও আহিব পাৰে লতাশিল পূজাস্থলীত আৰু ভাল পাব নিশ্চয় এনজয় কৰি ভাল পাব ইয়াতে ভাল লাগিছে ইয়াতে পূজাও কৰিব আৰু এপাক ফুৰিও আহিব গতিকে ফ্ৰেণ্ড আজিলৈ আহিছোঁ আকৌ লগ পাম আন এটা পূজাস্থলীত গতিকে আজিলৈ আহিছোঁ আৰু আপোনালোকে মোৰ চেনেলটো চাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ